মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই জাঙুৰ খাই উঠিছে আদিবাসী ছাত্ৰ সন্থা। আজি 12 ঘণ্টা অসম বন্ধ ঘোষণা কৰিছে শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাই। ঠায়ে ঠায়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংঘাল, সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ। মুৰ্দাবাদ ধ্বনিৰে ঢেকিয়াজুলিত উত্তাল প্ৰতিবাদ। গণৰাজ্য দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণত বিটিআৰৰ সীমা ঢেকিয়াজুলিৰ পৰা গহপুৰলৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰাৰ পিছতেই ঢেকিয়াজুলিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘোষণাৰ পিছতেই জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল আৰু তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে আজি 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে সংগঠনটোৱে। আজি এই ঘোষণাৰ বিৰোধিতা কৰি ঢেকিয়াজুলিৰ বিভিন্ন ঠাইত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আছাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অশোক সিংঘাল মুৰ্দাবাদ, প্ৰমোদ বড়ো মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। যোৱাকালি ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ ওচৰত সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনহাতে বিটিআৰ সম্প্ৰসাৰণৰ বিৰোধিতা কৰি RTI কৰ্মী দিলীপ নাথে বনাঞ্চল বেদখলকাৰীক বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা বুলি মন্তব্য কৰে। ঢেকিয়াজুলিৰ পৰা গহপুৰলৈ 17খন বনগাঁও আৰু 43খন ৰাজহুৱা বিটিআৰত অন্তৰ্ভুক্ত হ'ব বুলি মন্তব্য কৰাৰ পিছত ঢেকিয়াজুলিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চৰকাৰ তথা বিজেপি চৰকাৰে যি যোৱা 26 তাৰিখে মানে মুখ্যমন্ত্ৰীয়ে যি বিটিআৰৰ সীমা সম্প্ৰসাৰণৰ যি সিদ্ধান্ত মানে কৈছে, এইটোক আমি আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু ইয়াৰ তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাইছোঁ। আৰু এইটো আজি আমি 12 ঘণ্টীয়া মানে শোণিতপুৰ জিলা বন্ধ দিছোঁ আৰু ইয়াক সমূহ ৰাইজে সমৰ্থন জনাইছে। আমি শোণিতপুৰ ৰাইজক আমি মানে আজি এই প্ৰতিবাদ স্থলীৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে আপোনালোকৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত অতি শীঘ্ৰে আপোনালোকে বাতিল কৰক আৰু কোনো পধ্যেই আমি বিটিআৰৰ যি মানে সীমা সম্প্ৰসাৰণ আমি ইয়াত শোণিতপুৰ তথা বিশ্বনাথ জিলাত আমি কেতিয়াও মানি নলওঁ। আৰু আপোনালোকে যদি অতি শীঘ্ৰে এইটো সিদ্ধান্ত বাতিল নকৰে, তেতিয়া ইয়াতকৈ আমি পৰিৱৰ্তন মানে ঘোৰ মানে আন্দোলন কৰিবলৈ বাধ্য হ'ম। লগে লগে এই প্ৰতিবাদ স্থলীৰ পৰা আমি মানে ইয়াৰ যি স্থানীয় বিধায়ক অশোক সিংঘাল তথা অসম চৰকাৰৰ মন্ত্ৰী আমি সকীয়াই দিব বিচাৰিছোঁ। আপুনি যি নেতৃত্ব লৈ সেই বিটিআৰৰ যি মানে সীমা মানে সম্প্ৰসাৰণ কৰিবলৈ যি ওলাইছে, ইয়াৰ প্ৰতিবাদ সন্মুখীন হ'বলৈ কিন্তু আপুনি খাই থাকক। অহা 30 তাৰিখত আপোনাৰ মানে ঘৰ ঘেৰাও আমি কৰিম। লগতে আমি ঢেকিয়াজুলি সমষ্টিত আপোনাক মানে প্ৰৱেশ কৰিবলৈ নিষিদ্ধ কৰিম। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ নিৰ্দেশ মৰ্মে আপোনালোকে গম পায়, যোৱা গণৰাজ্য দিৱস দিনাখন যি বিটিআৰত অন্তৰ্ভুক্ত হ'ব বুলি ক'লে ঢেকিয়াজুলিৰ পৰা গহপুৰলৈকে, এইটোক আমি অসম চৰকাৰক আমি তীব্ৰ বিৰোধিতা আৰু গৰিহণা দিছোঁ। আৰু লগতে ক'ব বিচাৰি আছোঁ যে ঢেকিয়াজুলিৰ পৰা যি গহপুৰলৈ বিটিআৰৰ পৰিসীমাটো যি অন্তৰ্ভুক্ত হ'ব বুলি যে ঘোষণা কৰি দিলে, কিন্তু তাৰ আগতে আমাৰ দল সংগঠনৰ লগত আলোচনা কৰিব লাগিছিলে। আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা বস্তু মনত পেলাই দিব বিচাৰি আছোঁ যে আপোনালোকে গম পায় যে আমাৰ মানুহকেইটা যোৱা যি আমাৰ নৱেম্বৰত যোৱা যি আবণ্টন পাতা দিলে এই বনগাঁওবিলাকত, তেতিয়া আপোনালোকে গম পাওঁ FRC এৰিয়া বনগাঁৱত আমাৰ আদিবাসী মানুহে কিমান মানে কষ্টৰে জীৱন যাপন কৰি আছে, কিন্তু আমাৰ মানুহক এজনকো দেখা নাপালোঁ যে আবণ্টন পোৱা। তাৰ লগে লগে আৰু আপোনালোকে গম পালে যে 26 জানুৱাৰীৰ দিনাখন আৰু সিহঁতৰ বিটিআৰত আমাৰ মানুহক অন্তৰ্ভুক্ত কৰিব বিচাৰি আছে। সেইটো কাৰণে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰি আছোঁ, আপোনালোকে বড়ো জনগোষ্ঠীক আপোনালোকে বিটিআৰত অন্তৰ্ভুক্ত কৰক নকৰক আমাৰ আপত্তি ক'বলগীয়া আপত্তি নাই, কিন্তু আমাৰ আদিবাসী এলেকাবিলাক, আমাৰ আদিবাসী মানুহ জনসংখ্যা অধিক থকা গাঁওবিলাক বা অবড়ো গাঁওবিলাক যাতে বিটিআৰত অন্তৰ্ভুক্ত হ'ব নালাগে। আৰু লগতে স্থানীয় বিধায়কক ক'ব বিচাৰি আছোঁ যে আমাৰ স্থানীয় বিধায়কে আমি যি তালিকাখন গভৰ্ণমেণ্টৰ যি তালিকাখন পালোঁ, আমি তাতে একচেপ্টেড বাই MLA বুলি দিয়া আছে। আমাৰ আগততো বহুত MLA আছিলে, আমাৰ স্বৰ্গীয় জোচেফ টপা আছিলে, আমাৰ স্বৰ্গীয় হাবুল চক্ৰৱৰ্তী আছিলে, ভীমানন্দ তাঁতী আছিলে, কিন্তু তেখেতসকলৰ দিনতো বিটিআৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যুঁজা চলাইছিলে। কিন্তু এইটো সময়ত
এইটো সময়ত যি আমাৰ স্বৰ্গীয় বিধায়ককেইটা সেইকেইটাই এটা বীৰ নিচিনা আছিলে আৰু সিহঁতে তীব্ৰ বিৰোধিতা কৰি গৈ আছিলে আৰু তীব্ৰ প্ৰতিবাদ কৰিছিলে আৰু দেখ যেনেকৈ আমাৰ এইকেইটা গুৱাহাটীৰ পৰা যেতিয়া আমাৰ এটা গুৱাহাটীৰ পৰা যেতিয়া বেপাৰী এটা আহি গ'ল আৰু আমাক ইয়াত যেতিয়া আমাৰ বিধায়ক হৈ গ'ল আমাৰ ঢেকীয়াজুলি সমষ্টিৰ সকলো জনগোষ্ঠীৰ ৰাইজে তাক দিছপুৰলৈ ৰজা নিচিনা পঠাই দিলে কিন্তু তাৰ পৰিপ্ৰেক্ষিত আমাক আজি আমি এই ভুক্তভোগী হ'বলগীয়া আৰু এইবিলাক ফলপ্ৰসূ দেখিবলগীয়া হৈ আছে গতিকে স্থানীয় বিধায়ককো আমি মানে ক'ব বিচাৰি আছোঁ কাৰণ এই স্থানীয় বিধায়ক গম পায় মইতো খিলঞ্জীয়া মানুহ নহয় ভাই নিউজ ডেস্ক ৰিপৰ্ট দ্য কাৰেণ্ট নিউজ এনি